ফকৰা যোজনা। 100 গৰু মাৰিলে বাঘৰো মৰণ। বাঘ মাংসভোজী তথা শক্তিশালী প্ৰাণী আৰু বাঘে জীয়াই থাকিবৰ বাবে গৰু, ম'হ আদিৰ বধ কৰে। তাৰ ফলত মানুহৰ অপকাৰ সাধন হয়। আকৌ বাঘে যদি এটা দুটাকৈ বহুতো গৰু নিধন কৰি গৈ থাকে, তেনে পৰিস্থিতিত সেইটো অঞ্চলত এক ত্ৰাসৰ সৃষ্টি হ'ব। গতিকে মানুহবোৰে তেতিয়া যিকোনো উপায়েৰে বা যিকোনো কষ্টৰ বিনিময়তেই হওক সেই বাঘক মাৰিবলৈ সংকল্পবদ্ধ হয়। প্ৰয়োজন হ'লে প্ৰশিক্ষণপ্ৰাপ্ত চিকাৰীৰ সহায় লৈও তেনে অত্যাচাৰী বাঘক বধ কৰে। ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্ৰবঞ্চকে কৰা এটা দুটা ঘটনাৰ কথা মানুহৰ চকুত পৰকে বা নপৰক, কিন্তু তাৰ সীমা অতিক্ৰম কৰিলে কোনো লোকে বা ৰাইজে সহ্য নকৰে। অৱশেষত এনে লোকৰ ধ্বংস অনিবাৰ্য। অৰ্থাৎ সকলো কাৰ্যৰে এটা নিৰ্দিষ্ট সীমা থাকে। এই সীমা অতিক্ৰম কৰিলেই বিপদ আহিব। থেংক ইউ।